গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। মই মনুখন স্কুলৰ পৰা আনিবলৈ যাওঁ। তাই অংগনবাড়ীলৈ গৈছে আজি। আৰু তাই স্কুলৰ পৰা ইউনিফৰ্ম দিব হেনো। তাইক ইউনিফৰ্ম দিব আৰু বেগ চেগ কিবা কিবি দিব। তাইক স্কুললৈ মোক মাতি পঠিয়াইছে গাৰ্জেন হিচাপে। তালৈ গৈছোঁ, ব'লকচোন কি কি দিয়ে চাওঁগৈ ব'লক। এয়া মই শ্বৰ্টকাটখনৰ পৰা আহিছোঁ। গোটেই ৰাস্তাটো মই ভিডিঅ' কৰিবলৈ বৰ লাজ লাগে। শ্বৰ্টকাটখনৰ পৰা কলেজৰ মুখেদি ওলাই দিম। চেগুনবাৰীৰ পৰা আপোনাৰ SDO অফিচৰ ওচৰত তাই স্কুলখন আছে। তাই মানে ডাঙৰ বেটি সৰু বেটি দুইজনী আৰু তাতে দেখিছেনে শিৱ বাবা ইমান ধুনীয়া। এইটো কোনে আঁকিছে? ৰোহিত প্ৰবালে আৰ্ট কৰি থৈ দিছে। আৰ্ট কৰি মানে শিৱ ভগৱান আঁকি থৈ দিছে। আহি কলেজৰ সন্মুখত পাইছোঁহি। কলেজৰ ৱালখনক এৰাই দি মই গৈ আছোঁ। এয়া কলেজৰ গেটখন এখন কলেজৰ গেট দেখিছেনে? অলপ আগতে উত্তৰ মাৰ্ঘিটা নামঘৰ, এয়া ব্লকত আছে নামঘৰখন। এইডোখৰতে আপোনাৰ ৰংগমঞ্চটো আছে, ব্লকৰ ৰংগমঞ্চ, য'ত বেটি বিহু কৰ্মশালা শিকে। এখন আমাৰ অপেন জিম ব্লকৰ ওচৰত। সেয়া ৰাতিপুৱা এক্সাৰচাইজ কৰিবলৈ ইয়ালৈকে আহোঁ। নিক্ষীণাইছোঁ মই, খোৱা বোৱা চব এৰি দিছোঁ, তথাপিও মই নিক্ষীণাইছোঁ। এইখন আমাৰ চেগুনবাৰী প্ৰাথমিক বিদ্যালয়। এইখন মুনুহঁতৰ স্কুল, এখন বেটীহঁতৰ স্কুল। নতুনকৈ বনালে আৰু কিবা ঝুলনা চুলনা বনাইছে। মোৰ বহুত দিন অহাই নাই। এখন নতুন স্কুল, লাইব্ৰেৰী দিছে বোলে। এয়া বেটী 3 ক্লাছৰ এইটো। বুজিছে বাইদেউ? কি কৰিছা? খেলিছা? বেটীহঁতৰ স্কুলত ভাত দিছে, টিফিন টাইম। এয়া আহিলে ৰচকী। ককাকে মুনু স্কুলৰ পৰা লৈ গৈছে ন? মুনু কিহত যাবা? উঠা। যোৱা গৈ থাকা দেই মুনু। গৈছোঁ, চাবি দিলোঁ, দিয়া নাই। ককাকে নাতিনীয়েকে গৈ আছে, মই লাহে লাহে গৈ থাকোঁ, তেওঁলোক চাইকেলত গৈ থাকোঁ। মুনু বাই, মুনু বাই। তাৰপৰা একো খোৱা নাছিলোঁ। ৰাতিপুৱা ডাইটিং কৰিছোঁ। ডাইটিং কৰাৰ কাৰণে মই একো নেখাওঁ মানে ৰাতিপুৱা, কিন্তু ইমান ভোক লাগিলে একো নাই। হাতত মাত্ৰ 10 টকীয়া এটা লৈ আনিছিলোঁ। সেই 10 টকাই দি কিনে আলু চাট অকণমান ল'লোঁ। তাকে খাই যাওঁ ৰাস্তাত। মাৰাজি কমপ্লেক্স। মুনু কি কি দিলে স্কুলৰ পৰা? দেখুৱাচোন মোক। এইটো কি হয়? এয়া কি হয়? বটল। তো পানী বটল। বাবা, টিফিন আৰু কি দিলে? নোৱাৰিছা স্কুলত কেনেকৈ খুলিবা তেনেহ'লে তুমি? চামুচ বা এখন কাটা চামুচ, এখন এনে গোল চামুচ। আৰু বেগটো কোনে দিলে? বেগটো স্কুল বাইদেউ। কি বুলি কৈছে? আইচেং কালিৰ পৰা স্কুল আহিবা নাই সুধিছে নাই? যাবা নাই তুমি কালিৰ পৰা স্কুল? নামটো কোৱাচোন ধুনীয়াকৈ এবাৰ। সেনেকৈ নকৰে নহয়, ধুনীয়াকৈ কেনেকৈ কৰে? নমস্কাৰ, মোৰ নাম আইচেং গগৈ। তোমাৰ পাপাৰ নাম? প্ৰীতম গগৈ।
শ্ৰীযুতটো ক'ত গুচি গ'ল শ্ৰীযুতটো ক'ত গ'ল শ্ৰীযুত প্ৰীতম গগৈ নহয় বান্দৰ আজি কিমান ফূৰ্তি পাইছে আজি মোৰ ড্ৰেছযোৰ স্কুলৰ এয়া মোজা বেল্ট কঁকালৰ বেল্ট এডাল আৰু এডাল আই কাৰ্ড এয়া টাই এযোৰ ইউনিফৰ্ম ড্ৰেছ স্কুলৰ পৰা দিছে অংগনবাড়ী স্কুলৰ পৰা দিছে এয়া পানী বটলটিও আমি লৈ দিব নালাগে চাওকচোন কিমান সুবিধা দিছে স্কুলৰ পিনৰ পৰা আজিকালি গভৰ্ণমেণ্ট পিনৰ পৰা এয়া জোতা এয়া টিফিন বক্স 80 বেগ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোকৰ ঘৰৰ ওচৰৰ পাশে যদি হওক কণ ল'ৰা ছোৱালী আছে 2 বছৰীয়া ওপৰত বা 1.5 বছৰীয়া ওপৰত যোনবোৰ ঘৰতে বহি আছে স্কুল যাব কিছুমান এনেকুৱা আছে বহুতে আজিকালি প্ৰায়ভাগ লৈয়ে যায় মাকহেঁতি আগৰ নিচিনা জেনেৰেশ্যন নাই আজিকালি মাকহেঁতি নিজে যায় কিন্তু এনেকুৱা মানুহ আছে আজিৰ ডেটতো তেহেঁতি ল'ৰা ছোৱালীক নিনিয়ে স্কুললৈ